Hello guys, তো আজিৰ পৰা আমাৰ কলেজত ক্লাছ ষ্টাৰ্ট হ'ব তো ক্লাছলৈ গৈ আছোঁ একফালৰ পৰা চব যাই আছে কলেজত গৈ আছোঁ সকলোৱে একেলগে আমি ছেকশ্যন এফত CSE আৰু ET ষ্টুডেণ্টবিলাক চ' আমি ছেকশ্যন এফৰ বহি ল'লোঁ ইয়াত আমাৰ মানে এই ৰ'ব ক্লাবত জইন কৰিছোঁ চ' ৰ'ব ক্লাবৰ আজি কিবা এটা মানে ছেমিনাৰ টাইপ আছিল তাত আহিলোঁ অংকুৰ ছাৰে বুজাই দিলে আৰু ISTE আৰু Orator ক্লাবৰ কলেবৰেশ্যনত আজি এটা টেক আড্ডা আছিল চ' টেক আড্ডাত আমি চাবলৈ গ'লোঁ বহুতো বস্তুৱে তেওঁলোকে আমাক দেখাই আছে AI জব অপৰচুনিটিজ প্ৰাইভেচি ভাৰ্চেছ ছিকিউৰিটি এনেকুৱা বেলেগ বেলেগ টপিকত আমি কথা পাতিলোঁ তাৰপিছত বিটবক্স ক্লাবৰ মানে আজি ৰিহাৰ্চেল চলি আছিল চ' তাত দাদা এজনৰ ডান্স চালোঁ বহুত ভাল লাগিছে দাদাজনৰ ডান্স চ' বহুত ধুনীয়া ডান্স কৰিছে তাৰপিছত দাদা বাইদেউসকলে মিলি কিনে এটা ডান্স কৰিলে সকলোৱে মানে বিটবক্সৰ ক'ৰ মেম্বাৰসকলে চ' ইমান ডাউট আছিল যে মই ডান্স কৰিব পাৰিম নে নোৱাৰিম আজি চিয়'ৰ হ'লোঁ যে ডান্স কৰিব নোৱাৰোঁ পিছত আমাৰ প্ৰজ্ঞানপ্ৰদ আৰু বৰ্ণাক্ষই ঢোল বজালে আপোনালোকক শুনাই আছোঁ দুয়োটাৰে ঢোলৰ চাওক তাৰপিছত দাদাই বাঁহী বজালে তাৰপিছত তাৰে ক্লাবৰ পৰা আমি পুনৰ আহিলোঁ ISTE ইয়াৰে আৰু অৰেটৰ্ছ ক্লাবৰ অনুষ্ঠানলৈ ইয়াত মানে মিউজিক চেয়াৰ অনুষ্ঠিত কৰিলে তেওঁলোকে আমিও পাৰ্টিচিপেট কৰিছোঁ কুকুৰটো চাব আহিছে চকু বন্ধ কৰিব এইটো চাইডে চাই পেলাই গানটো বন্ধ কৰিব এটা খেলা মাৰিব লাগে চ' আজিৰ ভিডিঅ'টোত ইমানেই ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে যদি ভাল লাগিছে ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিব